হেল্ল' গাইজ গুড মৰ্ণিং এণ্ড কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে খবৰ ভাল আৰু মই এতিয়া শুৱাৰ পৰা উঠি ৰাতিপুৱাই গা পা ধুবলৈ ওলাই আহিছোঁ কাৰণ এতিয়া আমি যাব লাগিব নামঘৰলৈ কাৰণ আপোনালোক সকলোৱে গম পায় যে ভাদ মাহ চলি আছে আৰু ভাদ মাহৰ আমি পৰিয়ালৰ ৩-৪ ঘৰ মানে মিলি আজি নামঘৰত শৰাই দিছোঁ গতিকে সোনকালে নামঘৰত গৈ উপস্থিত হ'ব লাগিব কাৰণ শৰাই দিলে আমাৰ বহুতখিনি কাম কৰিবলগীয়া থাকে গতিকে আমি এতিয়া গা পা ধুই যাব ওলাইছোঁ নামঘৰলৈ তো চাই থাকক কেনেকুৱা কি হয় আৰু আপোনালোকক নামঘৰৰ গোটেই পৰিৱেশটো দেখাই আছোঁ আৰু আমাৰ নামঘৰটো এতিয়া নতুনকৈ বনাই আছে আৰু আপোনালোকক যিমানখিনি পাৰোঁ দেখাব চেষ্টা কৰিম আৰু বেলেগততো কেনেকৈ পাতে নাজানো আমাৰ ইয়াত অলপমান বেলেগ ধৰণে পাতে দিনতে পাতে তো কেনেকুৱা কি হয় আপোনালোকে ভিডিঅ'টো চাই থাকক গম পাই থাকিব তো এতিয়া পলম নকৰি বলক ফটাফট গা পা ধুই ওলাই যাওঁ নামঘৰলৈ মই পূৰা গা পা ধুই ফ্ৰেছ আহি গ'লোঁ আৰু মোৰ মানুহজনীক চাওক তাই ওলাই কৰি ৰেডি খালি মোৰ ছোৱালীজনী শুই আছিলে আৰু এতিয়া তাই উঠি গ'ল আৰু তাইক খানা চানা খুৱাই আছে এতিয়া খুৱাই কৰি লৈ আমি ওলাই যাম নামঘৰলৈ তো মই আজি ছানডে হয় যিহেতু ভালকৈ গাটো ধুই ল'লোঁ এনেই ৰাতিপুৱা টাইমত ফটাফট গা ধুই যাব লাগে তো ভালকৈ গাটো ধুব নোৱাৰোঁ আজি ছানডে হয় আৰু এতিয়া গা পা ধুই ল'লোঁ এতিয়া মই ড্ৰেছ আপখিনি কৰি লওঁ তো ঘৰৰ চব মানুহ গুচি গ'ল আমি কেইটাই আছোঁ খালি তাই শুই আছিল কাৰণে আমি যাব পৰা নাছিলোঁ ফাইনেলি তাইও এতিয়া উঠি গ'ল তাইক খুৱাই কৰি লৈ আমি ওলাই যাম মোৰ ধুতি পিন্ধি হৈ গ'ল চাওক ৰেডি হৈ গ'লোঁ এতিয়া যাব লাগে আৰু মোৰ ছোৱালীজনীও চাওক খাই বৈ পূৰা ৰেডি হৈ গ'ল তাই ৰেডি তো আপোনালোকৰ লগত কথা পাতি থাকোঁতে মাথাত তেল ল'বলৈ পাহৰি গ'লোঁ ন তেলখিনি লৈ লওঁ তো বাহিৰত বতৰৰ কণ্ডিশ্যনটো ইমান ঠিক নহয় চাওক বৰষুণ আহোঁ আহোঁ হৈ আছে আৰু আমাৰ কালি নামঘৰত ভেকুলী বিয়া পাতিছিলে তো ভেকুলী বিয়াৰে ৰিয়েকশ্যন চাগে কালিৰ পৰা বৰষুণ দি আছে আৰু আজিও অলপমান আগতে ৰ'দ দিছিলে কিন্তু এতিয়া বতৰটো চাওক বতৰ পূৰা দেখিছে ন পূৰা বতৰে গুজৰি গুমৰি আহিছে তাৰপৰা খিৰিকী চিৰিকীখিনি বন্ধ কৰি লওঁ কাৰণ আমি যিহেতু ঘৰৰ চব মানুহে নাথাকিম ভয় লাগে ন এই চোৰটোৰ কাৰণে ভয় নাই খালি বেলেগ বস্তু সোমাই যায় বুলি ভয় লাগে কাৰণ সৰু পোৱালীজনী আছে ন আৰু আমি যিহেতু নাথাকিম চকুৰে নেদেখিম গতিকে মাৰি থোৱাটো ভাল তো খিৰিকী চিৰিকী ধুনীয়াকৈ মাৰি দিলোঁ খিৰিকী চিৰিকী মাৰি দিলোঁ ধুনীয়াকৈ আমা দেচোন এইজনী কোন ছোৱালী এই লাজেই পাই গ'ল তাই লাজ কৰিছে তাই পূৰা ফূৰ্তি পাই গৈছে কাৰণ আমি ক'ৰবাত যাবলৈ ওলাইছোঁ বুলি ভাবিছে একচুৱেলি যাবই ওলাইছোঁ তাই এনেই ঘৰত হ'লে ঠিকে থাকে কিন্তু মানুহৰ সন্মুখ পোৱাৰ লগে লগে তাই কান্দা কুটা আৰম্ভ হৈ যায় আৰু মাকে চাওক তাই বস্তুবিলাক পেকিং কৰি লৈ আছে হাগিজ চাগিজৰ পৰা আৰম্ভ কৰি আৰু আমাৰ ফাইনেলি ওলাই কৰি হৈ গ'ল আমি এতিয়া যাব ওলাইছোঁ নামঘৰলৈ চাই থাকক আপোনালোকৰ ভিডিঅ'টো কাৰণ বেলেগততো কেনেকৈ কি পাতে মই নাজানো কিন্তু আমাৰ নামঘৰত অলপমান বেলেগ ধৰণে পাতে তো কেনেকুৱা ধৰণে পাতে কি পাতে তো আপোনালোকেও শেষলৈকে চাই থাকক ভিডিঅ'টো আৰু চাওক মোৰ বাইকখন বাহিৰত আছিলে তো বাইকখন সোমোৱাই থৈ যাওঁ আৰু চাওক বৰষুণ আহিলে দেখিছে নাই টুপ 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 বৰষুণ পৰিছে আৰু আমি গাড়ীখন লৈ ওলাইছোঁ এইটো কাৰণে বৰষুণ চৰষুণ পৰিব পাৰে আৰু বিশেষকৈ আমাৰ আইতাই খোজকাঢ়িব নোৱাৰে ভালকৈ আৰু কালিৰ পৰা বৰষুণ দি ৰাস্তা ঘাটবিলাকো একদম পূৰা বোকা বোকা হৈ আছে পটককৈ শ্লিপ খাই পৰি গ'লে আকৌ পিছত জেং হৈ যাব গতিকে গাড়ীখনে লৈ আহিছোঁ আহোঁতে গোটেইকেইটা যাতে একেলগে ঘূৰি আহিব পাৰোঁ আৰু আমাৰ নামঘৰটো বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা প্ৰায় 300-400 মিটাৰমান হ'ব তো যাওঁ ফটাফট আহি পাই গ'লোহি নামঘৰ আৰু চাওক পৰিৱেশটো কিবা খালা নাই তুমি কি খালা কি খালা চাওক কিমান ধুনীয়া প'ষ্ট এটা দিছে কেনেকৈ ধুনীয়া প'ষ্ট এটা দিছে ব'লা
আৰু চব খোৱাত ব্যস্ত। আজি শৰাই দিছে মানে আমাৰ গোটেইকেইটাৰে। হয় নেকি? হয়। কাৰ কাৰ দিয়া হৈছে আজি? তহঁতৰ? আমাৰ আমাৰ ডাঙৰ বৰমাহঁতৰ। এয়া ডাঙৰ বৰমা। তাৰপিছত আৰু কৃষ্ণহঁতৰ কৃষ্ণহঁতৰ আছে ন? এইটো কৃষ্ণ। সঁচাকে নাই চিনি পাইছা চিনি। এইটো হৈ গ'ল বৰ্তা। তাই বৰ্তাইকে এতিয়ালৈকে বিয়াই পাতাই নাই। আৰু মোৰ তাত ল'ৰা ছোৱালী হৈ পাতিম দাড়ি চুলি পকিব। আৰু সেইটোতো একদম চবতছে ডাঙৰ বৰ্তা। এইটো কলা বৰ্তা। আমি পাতিম আৰু আমি দুটাই অলপ দেৰিকৈ পাতিম। আগে তুমি পাতিলা। তাৰপিছত এতিয়া কাৰোবাৰ পলাশৰ পাছতে সময় গ'ল ন? দিন আছে। ধুনীয়াকৈ বহিছোঁ খাবৰ কাৰণে। আৰু চব সি মোৰ ফ্ৰেণ্ড হয়। আমি দুটা একেলগে ক্লাছমেট হয়। আমি সৰুৰ পৰা একেলগে পঢ়িছোঁ। মাজে সময়ে লগ পোৱা হয় তাত। ইমান নহয় আৰু ইমান লগ পোৱা নহয়। কাৰণ সিও নিজৰ কামত ব্যস্ত আৰু ময়ো নিজৰ কামত ব্যস্ত। আজি ছানডে হয়, গোটেইকেইটাই একলগ হৈছোঁ নামঘৰত। আৰু এতিয়া খাব বহিছোঁ দুইটা। নাই চবৰে সন্মুখে কলপাত দি দিছে আৰু কলপাতত দিছে খিচিৰি। কলপাতত একেলগে চবেই মিলি খোৱাৰ অনুভৱটোৱে বেলেগ হয়। চব বহিছে সন্মুখাসন্মুখীকৈ। আৰু পানীৰ গ্লাছ দিছে নাই? যিহেতু আজিকালি প্লাষ্টিকৰ গ্লাছ বন্ধ কৰি দিলে, গতিকে এইটোতে এতিয়া পানীৰ ব্যৱস্থা কৰি দিছে। খিচিৰি, আচাৰ আৰু জলকীয়া নিমখ দি দিলে। চবেই খোৱা ষ্টাৰ্ট কৰিলে, সেৱা চেৱা ধৰিলে। এতিয়া খোৱা ষ্টাৰ্ট। চাওক মোৰ ছোৱালীজনী উৎপাত। তাত বহি আছে যদিও ভাইটিটো মাতাচোন। ভাইটিটো মাতাচোন। ভাইটিটো কোৱা এইফালে মাতাচোন। মাতা ভাইটিয়ে গান গাই আছে, তুমি মাতাচোন। আৰু এইফালে চাওক চব পোৱালীবিলাকে আহি নামঘৰত খেলে। আগতে আমিও নামঘৰলৈ আহিলে আগতে এনেকৈ খেলি থাকোঁ। তো ইহঁতক খেলা হেৰিছে দেখি মোৰো মনত পৰি গৈছে আগৰ দিনবিলাকলৈ। নামঘৰৰ পৰা আহি গ'লোঁ। চাওক চব মানুহবিলাকো গৈ আছে। এতিয়া আইতাহঁতক আৰু পংপীহঁতক লৈ আহিছোঁ ঘৰলৈ। সিহঁতক নমাই থৈ তাৰপিছত মানে আমাৰ আজি শৰাই দিছিল ন, গোটেইখিনি কাম চাম কৰি আহিব লাগিব। তো মা থাকি গ'ল আৰু আমি গোটেইখিনি আহিলোঁ।